নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। লগতে মই ভালে আছোঁ। কেবি কিটচেন মই বৰ্ণালী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই লৈছোঁ আজি বনাব পানী লাড়ু। তাৰ কাৰণে এয়া চাউলৰ গুড়ি অলপ লৈছোঁ। চাউলৰ গুড়িখিনি প্ৰথমে এনেদৰে ভাজিব লাগিব। তাৰপিছত ইয়াত নাৰিকল দেখিছে, নাৰিকলটো এনেদৰে মই ৰুকি লৈছোঁ। ৰুকা হোৱাৰ পিছত ইয়াক মই কেৰাহী গৰম হৈ গৈছে। কেৰাহীখনত মই নাৰিকল ৰুকাখিনি মই দি দিলোঁ। তাৰপিছত ইয়াক অলপ সময় ভালদৰে ভাজি ল'ম। কেঁচাইও দিব পাৰে, কিন্তু মই ভাজি লৈছোঁ। ভাজি ল'লে সোৱাদটো বেলেগ হয়। এয়া অলপ মই চেনিও দিছোঁ। তাৰপিছত এইখিনি ভজা হ'লে মই এইখিনি নমাই থ'ম। তাৰপিছত এইখিনি চাউলৰ গুড়িখিনি অলপ পানী দি মাৰি লৈছোঁ। একেবাৰতে বেছিকৈ পানী দিলে জুলীয়া হ'ব। গতিকে এনেকৈ অলপ আটা মৰাৰ নিচিনাকৈ মাৰি ল'ব, তেতিয়া ভাল হ'ব। এইখিনি মাৰা হোৱাৰ পিছত ঠিক এনেকৈ লোৱা হয়। ইয়াক এনেকৈ লৈ ভিতৰত নাৰিকল গুড়িখিনি এনেকৈ দিয়া হয়। এনেকৈ লৈ অলপ সময় ভালদৰে মাৰি গোল গোল আকাৰত বনোৱা হয়। এয়া হৈ গ'ল এটা। এনেকৈ এটা দুটাকৈ আমাৰ গোটেইখিনি হৈ গ'ল বনোৱা। ইয়াক এতিয়া ভাপত দিম। এয়া ফুটা খৰাহী এখন দেখিছে আপোনালোকে। মই ইয়াতে এনেকৈ দি দিছোঁ গোটেইবোৰ। তাৰপিছত এয়া হাঁড়ি দেখিছে, হাঁড়িত গৰম পানী আছে। গৰম পানীখিনি উতলাই আছে। আৰু এয়া ছাইডত কাপোৰ এখন দেখিছে। কাপোৰখন দিয়াৰ কাৰণটো হ'ল ছাইডেদি ভাপটো ওলাই নোযোৱাৰ কাৰণে। আৰু ওপৰত কলপাত এখন দিছোঁ। কলপাত আৰু এখন কাঁহী দিছোঁ। তাৰ ওপৰত এটা মই ওজন বস্তু দিম, শিল দিম। এই কলপাতখন দিয়াৰ কাৰণটো হ'ল ইয়াৰ এটা ধুনীয়া গোন্ধ ওলায়, খাব সোৱাদ হয়। ফাইনেলি আমাৰ লাড়ু হৈ গ'ল। ইয়াক চাহৰ লগতো খাব পাৰি, নহ'লে গাখীৰৰ লগতো খাব পাৰি। ল'ৰা ছোৱালীক টিফিনতো দিব পাৰি। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।